যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক, বেল আইকনটো দবাই দিব আৰু লগতে এটা লাইক কৰি দিব। Hey guys, this is Ankit Singh and welcome back to my channel. So আজি এই ভিডিওটো হ'ব টিকটকৰ ওপৰত। মই টিকটকৰ ওপৰত ভিডিও বনাম, মানে টিকটকত যি ভিডিও দিব বৰ্তমান। তাৰ ওপৰত ৰস নহয়, এনে অলপমান ধেমালি হ'ব। গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাওক। এতিয়া আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ বলক। এইবিলাক টিকটকত কি এইবিলাকৰ আমাৰ কাৰণেই টিকটক হৈছে বদনাম। তাৰমানে এই দাদাজন বহু ছোৱালী, কিন্তু ইয়াক ভগৱানে বনাই দিলে ল'ৰা, সেইবাবে সেই ছোৱালী হৈ টিকটকত ভিডিঅ' বনাব ধৰিলে। ফেমাছ হোৱাৰ কাৰণে সি টিকটকত ভিডিঅ' বনাব ধৰিলে। কিন্তু ভগৱানে এটা যদি মেইন বস্তু সলনি কৰি দিলহেঁতেন, তেতিয়াহ'লে সি হৈ গ'লহেঁতেন ছোৱালী হৈ গ'লহেঁতেন। এইবিলাকৰ বাবে মানে টিকটকখন বদনাম হৈ গৈছে, বেয়া হৈ গৈছে, মানুহে বেয়া গালি দিব গৈছে টিকটকত। এইবিলাক ভিডিঅ' বনোৱাৰ কাৰণে ল'ৰাবিলাকে ছোৱালী ড্ৰেছ পিন্ধি ভিডিঅ' বনায়, কিন্তু এনেকৈ বনাব নালাগে। মানে উঠি অহা ল'ৰা ছোৱালীও এনেকৈ ভৱিষ্যতে ভিডিঅ' বনাব, আপোনালোকক দেখা পাই মানে এইবিলাকক দেখা পাই এইবিলাকেই হৈছে আচল হিজিৰা, যিয়ে মানে ছোৱালী ড্ৰেছ পিন্ধি টিকটকত ভিডিঅ' বনায়। আৰু যে ওচৰত আছে দাদাজন, সেই ল'ৰাজনে সিও মানে কি ভাল পাইছে সেই হিজিৰাটোৰ লগত ৰোমেঞ্চ কৰি টিকটকত ভিডিঅ' বনায়। কি হৈছে লাভ দাদাৰ পৰা মানে এইবিলাকৰ কাৰণে টিকটকত বদনাম হৈ গৈছে, বেয়া বদনাম হৈ গৈছে। सजी सुर्ख जोड़े में चांद सी दुल्हन जमी पे फलक से परिया गई। হে দাদা, আপোনাৰ নিচিনা কইনা যদি মই ৰাস্তাত দেখোঁ নহয়, ইয়াৰ পৰাই মই চেণ্ডেল উঠাই চেণ্ডেলৰ কোব মাৰি চেণ্ডেল দলিয়াম। মই আগতে কৈছোঁ, আপুনি কি এইবোৰ মানে ভিডিঅ' বনালে মই যি মানে বিস্কুটৰ মালা এইবিলাক পিন্ধি আপুনি ভিডিঅ' বনাব পাৰে। তাত কৰি ঘৰৰ কাম কৰক, ঘৰৰ কিছুমান কাম কৰি আছে, সেইবিলাক কাম কৰক। এনেকৈ ভিডিঅ' বনাই লাভ নাই, ফেমাছ হৈ লাভ নাই। আপুনি কি লাভ হৈছে ফেমাছ হৈ? আপোনাক কি ভাল পাইছে নেকি গোটেই? লাইক কৰিছে আপুনি, কি যি পালেগে ভিডিঅ' বনাইছে, বিস্কুট লৈ মালা বিস্কুট কিবা কিবি লৈ ভিডিঅ' বনাইছে। আপোনাতকৈতো আমাৰ গাঁৱত থকা কুকুৰটোকে যদি ভাল কৰি থৈ যোৱা নহয়, আপোনাতকৈ ভাল দেখা হ'ব। এই টিকটকত ভিডিঅ' বনাবৰ কাৰণে যি টি কৰে নহয়, পাৰিলেতো দেহাৰ কাপোৰ খুলিও ভিডিঅ' বনাব খোজে। আপুনি এনেদৰে টিকটকত ভিডিঅ' বনাব গৈ ৰেলত গৈ যদি তালি বজাই তেও আপুনি ইনকাম কৰিব পাৰে দিনত পইচা। এনেদৰে কি ইনকাম হ'ব আপোনাৰ? আপুনি ফেমাছ হ'ব লাগিব, বহুত ফেমাছ হ'ব লাগিব। আপুনি ইমানো ফেমাছ হোৱা নাই যে বহুত টকা পাব টিকটকৰ পৰা, সেইবাবে কৈছোঁ ৰেলত গৈ তালি বজাওক, তেও ইনকাম হ'ব আপোনাৰ, এনেকৈ ভিডিঅ' বনাই থকাতকৈ। এইজন হৈছে আধা ছোৱালী আৰু আধা ল'ৰা, মানে সেয়ে নাই, সলনি নাই। ভগৱানে আধা ছোৱালী আধা ল'ৰা কৰি দিছে। মেইন বস্তুটো দাদা, আপুনি হ'লেও বিয়াই কৰাব নালাগে, আপোনাৰ এনেদৰেই চলি জানিব। কোনো দৰকাৰেই নাই বেয়া কৰাৰ। এইবিলাকৰ কাৰণে আজিকালি মানুহে এই টিকটকত ভাল ভিডিঅ' নাচায়, এইবিলাকে চায়। মানে উঠি অহা ল'ৰা ছোৱালীবিলাকো এনেদৰেই ভিডিঅ' বনাব ধৰিছে, মানে ফেমাছৰ কাৰণে। কেৱল লাইক লাগে, ফ'ল' কৰিব লাগে, সেইকাৰণে যি টি ভিডিঅ' বনাইছে আৰু। দাদা, আপোনালোকে কওকচোন, এইবিলাক ভিডিঅ' বনাই উচিত নেকি টিকটকত? মোৰ মতে উচিত নহয়, আপোনালোকৰ মতে কি কওকচোন তলৰ কমেণ্টত। আজিকালি ছোৱালীবিলাকেও সকলো ফালেই টেটু বনাব ধৰিছে, মানে ভৰিটো বনাইছে, দেহাটো বনাইছে, মানে ছোৱালী হেয়াৰ ষ্টাইলো কৰা হৈছে, বহুত হেয়াৰ ষ্টাইল কৰা হৈছে, ল'ৰাক কৰি বহুত কৰা হৈছে। তাৰমানে আজিকালি টেটুও বনোৱা হৈছে, মানে দুদিন পিছত কি হ'ব চাই থাকক। মানে সৰু জন্মা চলিটোও টেটু বনাব, বুঢ়ীটোও টেটু বনাব, বুঢ়াটোও টেটু বনাব, আৰু হেয়াৰ ষ্টাইলো কৰিব। জন্মে মাৰি ষ্টাইল কৰিব আৰু বুঢ়াটোও ষ্টাইল কৰিব। যুগ এনেকুৱা কিবা কিবি আহি থাকিব। চাওক আপোনালোকে এই ছোৱালীজন, মানে চব ফালেই টেটু, সকলো ফালেই টেটু। बदल रहा है मेरा देश, बदल रहा है, आगे बढ़ रहा है। मेरा देश मेरा देश मेरा देश बदल रहा है, आगे बढ़ रहा है। मेरा देश बदल रहा है, आगे बढ़ रहा है। যদি বন্ধুসকল ভিডিওটো চাই ভাল পাইছে, অকমান ভাল পাইছে, তেতিয়াহ'লে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক।
ভিডিঅ'টো বনাওঁতে হয় অলপমান ভুল হৈছে, মানে ভুল হৈছে, যি ভুল হৈছে সেইখিনি ক্ষমা কৰি দিব, কিছুমান ভুল হ'ব পাৰে। মইতো ইমান ৰষ্টাৰ নহয়, ধেমালি কৰা নহয়, গতিকে ভুল হৈছে হ'ব পাৰে ভিডিঅ'টো, আপোনালোকে ক্ষমা কৰি দিব মোক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু লাইক কৰক। চ' আজিলৈকে এইখিনিয়ে।